তো গুড ইভিনিং গাইজ আৰু আমি আজি এটা জায়গাত যাই আছো জয়ন্ত আৰু মই তো উজান বজাৰ পাৰ্ক তো উজান বজাৰ পাৰ্কখন আমি যোৱা নাই মই যোৱা নাই জয়ন্ত এবাৰ গৈছে আৰু আজি নতুন দলংখন কি নাম আছে কুমাৰ ভাস্কৰ বৰ্মা সেইটো নতুনকৈ যে সিদিনা CM ছাৰে উদ্ঘাটন কৰিছে তো সেইখন দলঙো আমি মই দেখা নাই মানে জয়ন্ত দেখা পাইছে তো মই যাই আছো আজি চাব তো আপোনালোককো দেখাম তো ভিডিঅ'টো চাই থাকিব তো গাইজ মানে মাজে মাজে ফুৰিব যাব লাগে কিমাননো ডিউটি কৰিম আৰু এতিয়া মানে মৰ্ণিং ডিউটি কৰি আহিছোঁ এতিয়া 6:30 বজাত ডিউটি আছে তো অলপ ফুৰি আহোঁ তো পাৰ্কখনো চাই আহোঁ বাকী খেতুখনো চাই আহোঁ আৰু আমি দুইজন যাম স্কুটি লৈ যাম জয়ন্তৰ স্কুটি তো বলক তো গাইজ আমি আহি ফাইনেলি মানে যোনখন নতুন ব্ৰিজ বনাইছে গুৱাহাটীত তো সেইখন পাম আৰু তো বৰ্তমান এখন নতুন ব্ৰিজে এইখনো ছাইডত এখন ব্ৰিজ এইখনেদি সোমাইছোঁ আমি মানে এইখনেদি সেইখনলৈকে যাব পাৰি নে নাই চাই লওঁ আমি আহি মোটামুটি লক্ষ্যস্থান পালোৱে তো আপোনালোক দেখাইছোঁ জয়ন্ত আছে মোৰ লগত জয়ন্ত এখনদি যাব পাৰিম নে নোৱাৰিম তো এখনদি যাই চাওঁ দেখি আছোঁ বাৰু দলঙৰ এটা ভিউ দেখি আছোঁ সৰুকৈ আৰু এখনো নতুনে দলং তো নতুন দলঙতে এই ছাইডত গৈ পেলাই পিক পেলাই থৈছে এইটো বেয়া কথা তো যাই আছোঁ চাই থাকক ভিডিঅ' তো গাইজ ফাইনেলি নতুন ব্ৰিজৰ ওপৰত আৰু একদম ষ্টাৰ্টিঙত আগতে মানে প্ৰথম যেতিয়া উদ্বোধন কৰিছিল আমাৰ অসমৰ CM হেমন্ত বিশ্ব শৰ্মাই তো তেতিয়া গাড়ী চাড়ী নিব দিয়া নাছিল তো এতিয়া গাড়ী যাই আছে এইবিলাক তো আমিও ডাইৰেক্ট গাড়ীখন লৈ মানে যাম তো ইয়াৰ পৰা ষ্টাৰ্টিং তো চাই লওক অসমতো এনেকুৱা ব্ৰিজ বনাইছে তো গাইজ ফাইনেলি যাত্ৰা আৰম্ভ নতুন ব্ৰিজৰ ওপৰত চাই লওক কেনেকুৱা এটা ভিউ তো গাইজ এইখন শৰাইঘাট দলং মানে ব্ৰিজৰ পৰা পুৰা ধুনীয়াকৈ দেখা পায় এইখন শৰাইঘাট আৰু আমি আছোঁ এতিয়া বৰ্তমান ইয়াতে ব্ৰিজৰ ওপৰত ইমান ধুনীয়া বতাহ মোৰতো ফিল মজা একদম কি ক'ম আৰু আল্টিমেট তো গাইজ বহুত মানে ভাল লাগিছে আহি ইমান ধুনীয়া বতাহ আহি আছে আৰু বহুত মানুহ তো গাইজ চাই লওক পিছফালে একদম নিউজটো চাওক আৰু এইফালে নদী তো গাইজ আহক সকলোৱে ইয়াতে ব্ৰিজখন চাওক ইমান ধুনীয়া এটা পৰিৱেশ কিন্তু এই লেতেৰা বেতেৰা নকৰিব কাৰণ বহুত কষ্টৰ ফলত মানে এইখিনি হৈছে আৰু অসমত বহুতখিনি উন্নতি হ'ল কষ্টৰ ফলত তো কষ্ট যোনে নকৰক বাৰু আমাৰ অসমৰ ৰাইজকে এইটো ক্ৰেডিটটো যাব আৰু পিক চিক পেলাই এইখন কষ্ট নকৰিব আহক সকলোৱে ধুনীয়াকৈ চাওক তো গাইজ ছানছেট হ'ব আৰু বেছি টাইম নাই ইয়াৰ পৰা এটা বেলেগ মানে আমি চাগে দেখা নাপাম আৰু আমি যেতিয়াকৈ যামে আৰু এইখন নাওখন আহি আছে তো গাইজ ফাইনেলি আমি ইয়াৰ পৰা ওলাই দিওঁ কাৰণ যিহেতুকে ডিউটি আছে 6:30 আৰু ৰাস্তাত বহুত জামত ভিডিঅ' কৰা নহ'ল মানে এতিয়া আমি ডাইৰেক্ট পাৰ্কখনলৈকে যাওঁ পাৰ্কখন অলপ চাই কিনে ডাইৰেক্ট ৰুমত যাই ডিউটিত আহিম আৰু তো জয়ন্ত ইয়াৰ পৰা যাওঁ আৰু নেকি ইয়াৰ পৰা যাওঁ আৰু তো আমি নৰ্থ গুৱাহাটীৰ পৰা বেয়া কম মানে এইফালে ডাইৰেক্ট নৰ্থ গুৱাহাটী যাব লাগিব কাৰণ এইফালে ৰং চাইড হৈ যাব নোৱাৰি আমি নৰ্থ গুৱাহাটীৰ পৰা ইউ টাৰ্ণ লৈ আহি গ'লোঁ আৰু
বৰ্তমান আমি ব্ৰিজখনৰ ওপৰে পালোঁ মানে সেইটো চাইডে আছিলোঁ এতিয়া এইটো চাইডে আহিলোঁ মই নৰ্থ গুৱাহাটীৰ পৰা চাদা এটা আনিছোঁ কি বোলে চাদা খায় তো চাদা খাব ৰখি তো যাই আছোঁ পাৰ্কত যোৱা হ'বনে নাই গাইজ ঠিক নাই যদি যোৱা হয় দেখাম আৰু যোৱা নহয় যদিও বেয়া নাপাব আপোনালোকে কাৰণ ৰাতি মানে হৈ আহিছে আৰু তো গাইজ মই মানে কেইটামান ভিডিঅ' চাইছিলোঁ আৰু এই ব্ৰিজখনৰ মই যেতিয়া অহা নাছিলোঁ তো ৰাতি বোলে যেতিয়া লাইট কেইটা জ্বলে না তেতিয়া মানে আল্টিমেট ভিউ এটা আহে কিন্তু আমি এইটো চাব নাপাম কাৰণ যিহেতুকে মোৰ ডিউটি আছে তো এনেকৈ আৰু চাই গ'লোঁ আৰু ভাল লাগিল আমাৰ অসমতো এনেকুৱা বস্তু কিছুমান হৈ আছে তো গাইজ ফাইনেলি আমি ব্ৰহ্মপুত্ৰৰ পাৰৰ এই পাৰ্কখন পাই গ'লোঁ তো পাৰ্কখন আপোনালোকক দেখাওঁ বলক চাগে ইয়াতে টিকেট কাটিব লাগিব মানে ইয়াতে চেকিং চলি আছে চাই লওঁ কি হয় বাৰু তো যোৱাটো আৰু মই ভাবিছিলোঁ গাইজ যে টিকেট কাটিব লাগিব কিন্তু এতিয়া বৰ্তমান ফ্ৰী আছে এপ্ৰিলৰ 1 তাৰিখলৈকে তো এতিয়া মানে এণ্ট্ৰি ফ্ৰী তো গাইজ গেটৰ পৰা সোমালে আপোনালোকে এনেকুৱা এটা ভিউজ দেখা পাব আৰু বাকী ভিতৰত চাই লওঁ বলকচোন তো গাইজ ফাইনেলি ভিতৰত সোমাই আহিলোঁ আৰু আমাৰ লগত আছে প্ৰণৱ দা বহুত দিনৰ মূৰত আৰু এই হোটেলত কাম কৰিছিল আমাৰ CM অফিচত যেতিয়া আমি আছিলোঁ একেলগে কাম কৰিছিলোঁ তো আজি বহুত দিনৰ মূৰত লগ পালোঁ আৰু পাৰ্কখন সোমাই মানে আমি ভাবিছিলোঁ যে পইচা লাগিব ন টিকেটত পইচা লাগিব বুলি ভাবিছিলোঁ না তো আমি নোসোমাওঁ বুলি ভাবিছিলোঁ মানে টিকেট কাটিব লগা হোৱাৰ কাৰণে তো ফ্ৰী এণ্ট্ৰি টেনশ্যন নাই এপ্ৰিললৈকে তো আহক সকলোৱে এপ্ৰিলত টিকেট কাটিব লাগিব কিন্তু এতিয়া ফ্ৰী এণ্ট্ৰি বাকী সোমাই এনেকুৱা দেখাই আছোঁ আগফালে চাই লওক তো গাইজ চাওক না কিমান ধুনীয়া মানে এটা আল্টিমেট ব্ৰহ্মপুত্ৰ এইফালে মানুহ আজি কিন্তু আছে এটা জিৰণি চৰা বনোৱা আছে ভুলে দে তোৰ পৰাই মই পৰহি তাৰে আগত দিনে গাড়ী কিনে আৰু এখন মানে বাচ্চাবিলাকৰ কাৰণে মিউজিকেল কিছুমান আৰু প্লেগ্ৰাউণ্ড বনাই থৈ দিছে ধুনীয়া লাগিছে কিন্তু এইখন আৰু এইটো আমি য'ত খোজকাঢ়ি আছোঁ মানে এইটো টাইলছ নহয় এইটো পঞ্চ টাইপৰ আৰু খোজকাঢ়িলে মানে দাবি যায় আৰু এইফালে চাওক চিলড্ৰেন এক্টিভিটিজ মিউজিকেল ইনষ্ট্ৰুমেণ্টবিলাক ইয়াতে মানে বাচ্চাবিলাকৰ কাৰণে ৰাখি থৈ দিছে বজা আৰু গাইজ মানুহ চাওকচোন আজি ইমান মানুহ হৈছে বাপৰে বাপ এই পূৰা একদম এইফালে পূৰা মানুহ আৰু আপোনালোকে যে মিউজিকেল ফিল্ডখন দেখিছিল তাতে যিবিলাক মিউজিকেল ইনষ্ট্ৰুমেণ্ট বজোৱা মানে মাৰিকেইডাল আছিল তো সেইকেইডাল কোনোবাই লৈ গৈছে এইবিলাক কোনে কৰে বাপৰে বাপ এইফালে গধূলি হৈ আহিছে লাহে লাহে তো লাইটবিলাক জ্বলোৱাৰ কাৰণে ইমান ধুনীয়া লগা হৈছে না আৰু চাইডে চাইডে পূৰা গাছ পুলি এনেকৈ ৰুই থৈ দিছে এনেকুৱা এটা কি ধুনীয়া এটা সৌন্দৰ্য আহিছে মানে
এগুলা কি গাছ আছে জয়ন্ত? এটা গাছৰ নাম তো গাছ বহুত দূৰ আহিলো আৰু যাই আছো মানে বহুত লম্বা আছে চাগে। আপোনালোকে এপ্ৰিলৰ 1 তাৰিখৰ পৰা আহিলে মানে টিকেট কাটিব লাগিব। এতিয়া ফ্ৰী এণ্ট্ৰি চলি আছে বাৰু। এই গেট কেইখন চাওকচোন, ইমান ধুনীয়া লাগিছে মানে। এইবিলাক বাচ্চাবিলাকৰ কাৰণে মানে প্লেগ্ৰাউণ্ড বনাই থৈ দিছে, আমাৰ কাৰণে নহয়। উঠিব মন যায়, এতিয়াও বাচ্চা হ'ব কিন্তু না নহ'ব। ৰাতি হৈ আহিছে মানে বতাহটো বেছি বলি আছে, কাৰণ ব্ৰহ্মপুত্ৰৰ পাৰ না, সকলোফালে পানীটো ধুনীয়া ঠাণ্ডা বতাহ এটা আহি আছে। আৰু এইফালে গেটটো চাওক, পূৰা ঢোল পেঁপা, মজা লাগিছে একদম। গেটটো ধুনীয়া বনাইছে। এক তাৰিখৰ পৰা আহিলে কিন্তু টিকেট কাটিব লাগিব। আৰু 1 তাৰিখৰ পৰা আহিলে আপোনালোকে বেলেগ বেলেগ কিছুমান ইয়াতে গাড়ী চলিব মানে টিকেট কাটিলে যেতিয়া এমাউণ্টটো দিব তেতিয়া গাড়ী চাড়ী গোটেইখিনি চলাব পাৰিব। আগফালে গাড়ী চাড়ী আছে। এতিয়া বৰ্তমান সেইবিলাক উলিয়াই দিয়া নাই, গতিকে এতিয়া ফ্ৰী এণ্ট্ৰি, সকলোৱে আহিব পাৰে। এপ্ৰিলৰ 1 তাৰিখ, তাৰ আগত আহি যাওক, ভিজিট কৰক, ধুনীয়া একদম প্লেচ। আজি কিন্তু মানুহ বহুত আছে, মানুহ আজি একদম ফুল আৰু চবফালে মানুহ মানুহ মানুহ। আজি ভাল দিনতে আহিছোঁ। তো গাইজ সেইফালে আৰু বহুত আছে চাব লগা বস্তু, মানে এতিয়া যিহেতুকে টাইম নহয় আৰু গধূলিও হৈ আহিছে, তো আমি যাই থাকোঁ নেকি জন্তু? তো আমি যাই থাকোঁ। তো ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। আৰু মোৰ বহুত পুৰণা লগটো আজি ক'ব, বাই বাই। ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। থেংক ইউ। আৰু ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰক এনেকুৱা নতুন নতুন ভিডিঅ' পাবৰ কাৰণে। তো গাইজ আজিৰ কাৰণে এইখিনি আছিল। তো বাই বাই।